নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা DSS গ্ৰেড 3 নন টেকনিক্যাল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা নতুন ক্লাছ লৈছো। তো ইয়াতে আমি কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন চাম আৰু লগতে কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কোৱেশ্চনখিনি কৰাই দিবলৈ চেষ্টা কৰিম, যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্চনবিলাক সলভ কৰি দিব পাৰে। আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ, আমি আপোনালোকৰ DSS গ্ৰেড 3 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কিছুমান ইম্পৰ্টেন্ট PDF বনাইছো। তো এই PDF সমূহত আপোনালোকে অল সাবজেক্ট পাই যাবগে, ঠিক আছে। DSS এক্সামৰ কাৰণে প্ৰয়োজনীয় সকলোকেইটা সাবজেক্ট কেৱল মাত্ৰ 149 টকাত পাই যাব। আমি এই প্ৰাইচটো কম ৰখাৰ এটা উদ্দেশ্য হৈছে যে আপোনালোকে যদি এখন কিতাপ কিনিবলৈ যায় 400 পৰা 500 টকা ল'ব আৰু হেতু সকলোৱে এফৰ্ড কৰিব নোৱাৰে। সকলোৱে 400-500 টকা দি কিতাপ কিনি পঢ়িব নোৱাৰে আৰু DSS এক্সামৰ কাৰণে ভাল কিতাপ তেনেকুৱা পাবলিশ নকৰে। সেই কাৰণে আমি যিমানবোৰ বুকস আছে, কম্পিটিটিভ এক্সামৰ যিমানবিলাক কিতাপ আছে, গোটেইবিলাক পঢ়ি যিখন DSS ৰ সিলেবাস তাৰ অনুযায়ী আমি এই PDF বোৰ বনাইছো। তো যদি PDF খিনি লাগে, আপোনালোকৰ স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে সেই নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰিব। মেছেজ কৰি জনাই দিব যে DSS ৰ PDF খিনি লাগে। তো কেৱল 149 টকা পে কৰিলে আমি আপোনালোকক গোটেইখিনি সাবজেক্টৰ PDF দি দিম, ঠিক আছে। এতিয়া আমি প্ৰশ্নখিনি চাওঁ। প্ৰথম প্ৰশ্নটো কি দিছে চাওক। এজন মানুহে প্ৰতি মাহে 1800 টকা উপাৰ্জন কৰে আৰু ইয়াৰে তেওঁ 10% সঞ্চয় কৰে, তেতিয়া 6 মাহত তেওঁ কিমান টকা সঞ্চয় কৰিব? A person earns res 1800 per month and saves 10% of it. How much money does he save in 6 months? তো ভালকে আমি প্ৰশ্নটো পঢ়িব লাগিব। প্ৰশ্নটো যদি দীঘলীয়া হয় আপোনালোকে ভাবিব চাগে প্ৰশ্নটো বহুত টান হ'ব, তেনেকুৱা কোনো কথা নহয়। প্ৰশ্নটো ভালদৰে পঢ়িলে তাৰ সলিউশনটো লগে লগে ওলাব। সো কি কৈছে, এজন মানুহে 1800 টকা মাহে উপাৰ্জন কৰে আৰু তাৰে 10% সঞ্চয় কৰে, মানে জমা কৰে। এতিয়া প্ৰথমতে আমি উলিয়াব লাগিব যে 1800 টকাৰ 10% নো কিমান হয়। 1800ৰ 10% কিমান হয় হেতু উলিয়াব লাগিব। তো এটো এক মাহৰটো উলাই গলে আমি 6 মাহৰটো পূৰণ কৰিলে হৈ যাব। তো 1800ৰ 10% মানে কি হ'ব? 1800 পূৰণ 10%টো আঁতৰাবৰ কাৰণে আমি তলত 100 এটা দি হৰণ কৰি দিলে হৈ যায়। এটো মই আগৰ ক্লাছ বিলাকতো কৈছো আৰু এতিয়াও কৈছো, মনত ৰাখিব। যেতিয়াই শতাংশটো ভগ্নাংশত নিও তেতিয়াই তলত 100 এটা দি হৰণ কৰি দিব, বেলেগ একো কথা ইয়াত নাহে। তো এতিয়া এটো দুইটা শূন্য কাটি দিলো, ইয়াত দুটা শূন্য কাটি দিলো, থাকিলে 18 পূৰণ 10। 18 পূৰণ 10 কৰিলে এটো হৈ যাব 180 টকা। এতিয়া 180 টকা হৈ গল এক মাহৰ সঞ্চয়, ঠিক আছে, এক মাহৰ সঞ্চয়। এতিয়া আমাক কৈছে যে তেওঁ 6 মাহত কিমান টকা সঞ্চয় কৰিব, ঠিক আছে। 6 মাহত কিমান টকা সঞ্চয় কৰিব সুধিছে। তো সিম্পল আপোনালোকে 180ৰ লগত 6 এটা পূৰণ কৰি দিয়ক। 180ৰ লগত 6 এটা যদি পূৰণ কৰি দিয়ে 6 মাহৰ সঞ্চয়টো ওলাই যাব। 6 0 0 6 8 6 গুণ 48 8 কৰিলে 4, 6 গুণ 6 4 10। 1080 টকা হ'ব আমাৰ শুদ্ধ উত্তৰ। 1080 টকা হ'ব তেওঁৰ 6 মাহৰ সঞ্চয়। অপচন ইয়াতে C টো হৈ যাব শুদ্ধ উত্তৰ। বুজি পালে? এনে ধৰণে কোৱেশ্চনটো আপোনালোকে সলভ কৰিব পাৰিব। তো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে। নেক্সট কোৱেশ্চনটো চাওক। 24ৰ 25% মানে 25% সমান x ৰ 75% হলে x ৰ ভ্যালুটো কিমান হ'ব? If 25% of 2400 is equal to 75% of x, then what is the value of x? তো এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আপোনালোকৰ পৰীক্ষাত আহিব DSS-ত। সো ভালকে চাই লব এনেকুৱা কোৱেশ্চনবিলাক কেনেকে সলভ কৰিব লাগে। তো কি কৈছে চাওক, 24ৰ 25% সমান কি বুলি কৈছে? x ৰ 75%। ইয়াৰ পৰা আমি এটা সমীকৰণ বনাই দিলে x ৰ ভ্যালুটো লগে লগে ওলাই যাব। তো এতিয়া আমি শতাংশটো কেনেকে আঁতৰাব লাগে জানে, মানে আমি আগৰ কোৱেশ্চনটোত কৰি আহিছো কেনেকে শতাংশ আঁতৰাব লাগে। তো এটো হ'বগে 25/100 হল আৰু এটো হ'বগে x * 75/100 হৈ গল। এই ৰৰ ঠাইত সদায় পূৰণ বহুৱাব লাগে, হেতু আমি একদম ক্লাস 6-7 তে পঢ়ি আহিছো। হলনে? এতিয়া 24ৰ পৰা দুটা শূন্য কাটি দিলো, 100ৰ পৰা দুটা শূন্য কাটি দিলো। ইয়াত থাকিলে 24 পূৰণ 25 আৰু ইয়াত যদি আমি চাও কটাকটি যদি কৰো এটো 5 কাটিলে 25 বাৰ 15 বাৰ যাব আৰু ইয়াক যদি 5 কাটো 20 বাৰ যাব। আকৌ 5 কাটিলে 3 বাৰ যাব, 20 কাটিলে 4 বাৰ যাব। তো এটো হৈ গলকে 3/4 x * 3/4 হলনে? এতিয়া
এই 3/4 টো যদি আমি ইফালে লৈ গুছি আহো তেতিয়া এই 4 টো ওপৰত গুছি যাবগে মানে 24 পূৰণ 25 পূৰণ 4 হবগে কাৰণ তলত হৰণ হৈছে ইফালে গলে পূৰণ হ'ব আৰু 3 টো তললে গুছি আহিব ইয়াত থাকিলে x এতিয়া 3 যদি 24 ক কাটো কেবাৰ যাব 8 বাৰ যাব ইয়াত থাকি গল আমাৰ 8 পূৰণ 25 পূৰণ 4 মানে 8 25 আৰু 4 পূৰণ হ'ব 8 পূৰণ 25 পূৰণ 4 সমান x তো 8 25 আৰু 4 পূৰণ গলে কিমান হয় 25 আৰু 4 পূৰণ গলে হৈ গল কি 100 100 আৰু 8 পূৰণ গলে 800 তো আমি পাই গলো x ৰ ভ্যালুটো 800 আপোনালোকে পূৰণটো কৰি চাব আৰু যিমান পূৰণ বিলাক প্ৰেক্টিস কৰিব হিমান কিন্তু আপোনালোকৰ এক্সামত সময়টো কম লাগিব একাৰণে যিমান পূৰণ অংক আপোনালোকে পাৰে এখন বহি উলিয়াই লৈ পেজ বিলাক উলিয়াই লৈ আপোনালোকে পূৰণ বিলাক কৰি চাবলৈ চেষ্টা কৰিব ৰেন্ডমলি আপোনালোকে যিকোনো সংখ্যা পূৰণ কৰিবলৈ চেষ্টা কৰিব ঠিক আছে তাৰ পিছত মোবাইলটো সকলোৰে হাততে আছে তো মোবাইলত আপোনালোকে ক্যালকুলেটৰ মাৰি চাব যে সেই পূৰণটো আপোনালোকৰ কাৰেক্ট হৈছে না নাই যিমান আপোনালোকে পূৰণ কৰিব হৰণ কৰিব তেতিয়া আপোনালোকৰ মেথছত টাইমটো কম লাগিব কাৰণ পূৰণ হৰণতে কিন্তু বহুত সময় যায় আৰু আকৌ ৰিচেক কৰিব লগা হয় পূৰণটো শুদ্ধ হৈছে না নাই তো যদি আপোনালোকে প্ৰেক্টিস কৰি থাকে পূৰণ বিলাক তেতিয়া হলে আপোনালোকৰ কাৰেকচনটো বাঢ়িব মানে কাৰেকচনৰ ৰেটটো বাঢ়িব গৈ থাকিব শুদ্ধ হ'ব পিছত আৰু আপোনালোকৰ ভুল নহয় ঠিক আছে বুজি পালে এই কোৱেশ্চনটো বুজি পাইছে যদি আপোনালোকে কমেন্টত গৈ পিনে ইয়েস এটা লিখি জনাই দিব তেতিয়া গম পাম যে হয় আপোনালোকে বুজি পাইছে সো এতিয়া আমি তেতিয়া নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি কৈছে চাওক এখন গাড়ীয়ে প্ৰথম 35 কিলোমিটাৰ 45 মিনিটত আৰু বাকি 69 কিলোমিটাৰ 75 মিনিটত যাত্ৰা কৰে তো গাড়ীৰ গতি কিমান হ'ব গড় গতি কিমান হ'ব A car travels the first 35 kilometer in 45 minutes and the remaining 69 kilometer in 75 minutes. What is the average speed of the car? এতিয়া এই ক্ষেত্ৰত আমাক গড় দ্ৰুতিটো কেনেকৈ উলিয়াম চাওক ইয়াতে আমাৰ দুটা সময় সীমা দিত হৈছে আৰু দুটা দূৰত্ব দিত হৈছে হয় না নহয় সো ইয়াতে গড় স্পিড উলিওৱা বা এভাৰেজ স্পিড উলিওৱাৰ যেটো সূত্ৰ হেতু হৈছে যে total distance হলে total distance covered আৰু divided by total time total distance covered divided by total time আৰু total time টো কি হ'ব লাগিব আৱাৰত হ'ব লাগিব মানে ঘণ্টাত হ'ব লাগিব এই সূত্ৰটো মনত ৰাখি থব মানে গড় দ্ৰুতি উলিওৱা সূত্ৰটো হৈছে ওপৰত হ'বগে মুঠ দূৰত্ব আৰু তলত হ'ব মুঠ সময় ঠিক আছে এতিয়া এই প্ৰশ্নটোত যদি আমি মুঠ দূৰত্ব আৰু মুঠ সময়টো চাও total distance দে t d মানে হৈছে total distance তো এটো হৈ যাবগে 35 plus 69 মানে 35 কিলোমিটাৰ আৰু এফালে 69 কিলোমিটাৰ তো এটো হৈ যাবগে 9 5 14 4 উকলে 6 9 কে 10 104 কিলোমিটাৰ আৰু টোটাল টাইমটো যদি আমি চাও টোটাল টাইমটো হৈছেগে 45 মিনিট প্লাস 75 মিনিট তো 75 আৰু 45 প্লাস কৰিলে পাছে পাছে 10 শূন্য কৰিলে 7 4 11 কে 12 120 মিনিট আৰু এই মিনিটটো যদি আমি ঘণ্টাত লৈ যাও 120 ক 60 ৰে হৰণ কৰিলে হৈ গল 120 ক যদি 60 ৰে হৰণ কৰে তেতিয়া এটো হৈ যাবগে 2 ঘণ্টা হল এতিয়া আমি টোটাল দূৰত্বটো মানে মুঠ দূৰত্বটো পাই গলো মুঠ সময়টো পাই গলো এতিয়া আমি সূত্ৰমতে অকল হৰণ কৰিলে হৈ যাব তো সূত্ৰটো আছিল যে ওপৰত টোটাল ডিসটেন্সটো লিখি দিলে হল 104 আৰু তলত টোটাল টাইমটো লিখি দিলে হল তো এটো হ'ব 2 ঘণ্টা মই কাৰণ কৈছিল সময়টো আমি ঘণ্টাত ৰাখিম এতিয়া যদি ইয়াক হৰণ কৰি দিও তেতিয়া এটো হৈ যাব 52 কিলোমিটাৰ পাৰ আৱাৰ 52 কিলোমিটাৰ পাৰ আৱাৰ মানে ঘণ্টাত 52 কিলোমিটাৰ তো অপচন ইয়াতে আমাৰ বি2 হৈ যাব শুদ্ধ উত্তৰ অপচন বি2 হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে সকলোৰে ক্লিয়াৰ হৈছে সো আগবাঢ়ো আমি নেক্সট কোৱেশ্চন তোলে নেক্সট কি দিছে এখন গাড়ীৰ দ্ৰুতি 10 মিটাৰ প্ৰতি সেকেন্ড হলে ইয়াৰ দ্ৰুতি কিলোমিটাৰ প্ৰতি ঘণ্টাত কিমান হ'ব এতিয়া যদি হে দ্ৰুতি বিলাক মিটাৰ পাৰ সেকেন্ডত দিয়া থাকে যদি কিলোমিটাৰ পাৰ আৱাৰত নিব লগা হয় তেতিয়া এটা সিম্পল ট্ৰিক্স আছে ট্ৰিক্সটো হৈছে যিমান মিটাৰ সেকেন্ড আমাক দিয়া আছে ধৰক এটো 10 মিটাৰ সেকেন্ড দিয়া আছে হয়নে ইয়াৰ লগত সিম্পল 18/5 এটা পূৰণ কৰি দিয়ক 18/5 পূৰণ কৰি দিয়াৰ লগে লগে ই কলৈ গুছি যাবগে কিলোমিটাৰ পাৰ আৱাৰলৈ গুছি যাব তো এতিয়া পাছে 10 যদি হৰণ কৰে 5 দুগুণ 10 থাকি গল 2 পূৰণ 18 2 18 পূৰণ কৰিলে 36 কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব বুজি পাইছে 36 কিলোমিটাৰ পাৰ আৱাৰ অপচন আমাৰ বি2 হৈ যাব শুদ্ধ উত্তৰ ঠিক একেদৰে যদি কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ড নিব লগা হয় ইয়াৰ পৰা যদি মিটাৰ পাৰ সেকেন্ড নিয়ে কিলোমিটাৰ পাৰ আৱাৰৰ পৰা তেতিয়া এই 18/5 টোক উল্টা কৰি 5/18 এটা পূৰণ কৰি দিব ঠিক আছে 5/18 এটা পূৰণ কৰি দিব তেতিয়া আমি কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ আৱাৰলৈ লৈ যাব পাৰিম ঠিক আছে সিম্পল প্ৰশ্ন হয় একদমে বেসিক বস্তু কিন্তু সকলোৱে নজনা কাৰণে এনেকুৱা প্ৰশ্নবিলাক কেতিয়াবা ভুল কৰি থৈ আহে
হ'ব এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে কি দিছে চাওক A car travels the distance from city Y to Z at a speed of 60 km/h and from city Z to Y at a speed of 65 km/h. What is the average speed of the car? এখন গাড়ীয়ে Y চহৰৰ পৰা Z চহৰলৈ 60 কিলোমিটাৰৰ বেগত আৰু Z চহৰৰ পৰা Y চহৰলৈ 65 কিলোমিটাৰ বেগত যাত্ৰা কৰে তেতিয়া গাড়ীখনৰ গড় গতি কিমান হ'ব এতিয়া এই ক্ষেত্ৰত কেনেকৈ উলিয়াব চাওক যে আমি গাড়ীখনৰ গড় গতি উলিয়াব দিছে হয় না নহয় তো গড় গতিটো কেনেকৈ উলিয়াব ইয়াৰ কাৰণে এটা সূত্ৰ আছে বুজি পাইছানে প্ৰশ্নটো ভালকে পঢ়ি চাব কি কৈছে মই আপোনালোকক ডায়াগ্ৰাম এটাৰ সহায়ত বুজাবলৈ চেষ্টা কৰিছো যদি এইটো এটা y ঠাই আছে ইয়াৰ পৰা এখন গাড়ী গৈছে আৰু এইটো হৈছে z ঠাই তো যাওঁতে তাৰ স্পিডটো আছিল 60 km/h মানে আকৌ z ৰ পৰা উভতি আহিছে y লৈ আৰু উভতি আহোতে তাৰ স্পিডটো আছিল 65 মানে 65 km/h এতিয়া এই দুইটা ক্ষেত্ৰতে আমাৰ গড় দ্ৰুতিটো উলিয়াব গৈছে দুইটাৰ পৰা গড় দ্ৰুতিটো উলিয়াব গৈছে তো এনে ক্ষেত্ৰত যদি হে y পৰা z লৈ গৈছে বা a স্থানৰ পৰা b স্থানলৈ কেতিয়াবা দিব পাৰে মানে আকৌ b স্থানৰ পৰা a স্থানলৈ উভতি আহে এতিয়া ইয়াত z ৰ পৰা y লৈ উভতি আহিছে তো এনে ক্ষেত্ৰত এটা সূত্ৰ মনত ৰাখিব আপোনালোকে সূত্ৰটো হৈছে এইটো 2a into b plus 2a into b divided by a plus b হলে ইয়াতে a আৰু b কি হয় মন কৰিব a আৰু b হৈছে প্ৰথম দ্ৰুতিটো আৰু দ্বিতীয় দ্ৰুতিটো তো ইয়াতে আমি a টোক 60 ধৰিব পাৰো আৰু b টোক 65 বুলি ধৰিব পাৰো ঠিক আছে a মানে হৈছে 60 আৰু b মানে হৈছে 65 হল এতিয়া আমি সূত্ৰটো যদি বহুৱাই দিও তেতিয়া এটো হ'ব 2 into 60 into 65 আৰু তলত থাকিব 60 plus 65 হল এতিয়া ইয়াক আমি যদি সিম্পলিফাই কৰো 2 into 60 into 65 আৰু তলত যদি এটো প্লাস কৰি দিও তেতিয়া এটো হৈ যাব 125 তো কটাকটি কৰিলে 125 ক যদি 5 এ কাটো এটো হ'ব 25 65 ক কাটলে যাব 13 বাৰ আকৌ যদি 5 এ 60 কাটো এটো যাব 12 বাৰ 25 ক যাব 5 বাৰ তো ইয়াত কি থাকিলে চাওক মই সাইডৰ মুছি দিছো সূত্ৰটো আপোনালোকে নোট কৰি লব ঠিক আছে কি থাকিলে ইয়াতে ওপৰত থাকিলে 2 পূৰণ 12 পূৰণ 13 আৰু তলত থাকিলেগে আমাৰ 5 এটা 2 12 আৰু 13 যদি পূৰণ কৰে কিমান হ'ব তো এটো হৈ যাবগে 312 আমি পূৰণটো কৰি থৈছো আপোনালোকে পূৰণটো কৰি চাব আৰু তলত আছে 5 এটা সিম্পল 312 ক যদি 5 এ হৰণ কৰো এটো 62.4 ওলাব পূৰণ হৰণটো আপোনালোকে নিজে কৰি চাব কাৰণ ডিএসএস ৰ एग्जाम আপোনালোকৰ পূৰণ হৰণখিনিও ইয়াতে কৰি দিব লগিয়া যাতে নহয় একদমই সিম্পল পূৰণ হৰণ হয় এটা আপোনালোকে কৰি লব ঠিক আছে 62.4 আমাৰ आंसर ওলাইছে তো অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পাইছে সকলে কোৱেশ্চনৰ প্যাটাৰ্নটো চাব কেনেকৈ কোৱেশ্চনটো আপোনালোকে সলভ কৰিব পাৰিব ফৰ্মুলাটো চাব কেনেকৈ কোনটো ফৰ্মুলা ইউজ কৰিব ঠিক আছে তো আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক কোনো এখন চহৰৰ জনসংখ্যা 2,80,000 জন বছৰি 6% হাৰত জনসংখ্যা বাঢ়িলে 2 বছৰৰ পাছত জনসংখ্যা কিমান হ'ব The population of a city is 2,80,000 people What will be the population after 2 years if the population grows at 6% per annum তো কোনো এখন চহৰৰ জনসংখ্যা দিয়া আছে লগতে বছৰিৰ হতকৰা হাৰ কিমান হাৰত বৃদ্ধি হৈছে এটো দিছে লগতে কিমান বছৰৰ বৃদ্ধি হৈছে হেতু দিয়া আছে তো এনেকুৱা ক্ষেত্ৰত আমি এটা সূত্ৰ মনত ৰাখিব লাগিব সূত্ৰটো হৈছে এটো p into 1 plus r by 100 into n এই সূত্ৰটো মনত ৰাখি থব এটো হৈছে যদিহে কোনো এখন চহৰৰ জনসংখ্যা দিয়া থাকে এই p টোৱে আমাৰ মুঠ জনসংখ্যাটো বুজাব 1 to সূত্ৰৰ পৰা আহিছে r মানে হৈছে যেটো বছৰি হতকৰা হাৰ দিয়া থাকিব মানে ইয়াতে 6% r টো হৈছে 6% তলত 100 থাকিলে সূত্ৰৰ পৰা আৰু n মানে হৈছে বছৰটো বা সময়সীমাটো কিমান বছৰত দিয়া আছে এটো n টো অকল বছৰত দিয়া থাকিলে পাৰিব দে উলিয়াবলে বছৰত যদি দিয়া নাথাকে বেলেগ সূত্ৰ আমি এপ্লাই কৰিম সো ইয়াতে n মানে হৈছে 2 বুজি পালে p টো হৈ যাবগে 2,80,000 এতিয়া এই সূত্ৰটোত যদি আমি গুটেইখিনি বহুৱাই দিও তেতিয়া আমাৰ আনসাৰটো ওলাই যাব তো ক্যালকুলেশনটো অলপ দিঘলিয়া হ'ব এই সূত্ৰটো আপোনালোকে নোট কৰি ল'ব ঠিক আছে ক্যালকুলেশন হে কাৰণে কৈছো মই ক্যালকুলেশন বিলাক যেতিয়া দিঘলিয়া হয় এই কাৰণে আপোনালোকে যিমান ঘৰত প্ৰেক্টিস কৰি যাব হিমান আপোনালোকৰ কমটো টাইমটো কম লাগিব বুজি পাইছে সো এতিয়া আমি সূত্ৰত যদি বহুৱাই দিও তেতিয়া এটো 2,80,000 আহিব ইনটু আহিব
1 প্লাস এটো 6/100 ইনটু 2 মানে ওপৰত স্কয়াৰ ঠিক আছে এতিয়া এটো 2,80,000 ইনটু এটো যদি আমি কৰো 100 এটা লখাগু আহিলে এফালে থাকিলে 100 যোগ 6 আৰু তলত ওপৰত 2 টো পূৰণ হিচাপে থাকিলে ঘাত হিচাপে থাকিলে তো এটো 2,80,000 ইনটু 106/100 ইনটু 106/100 ইয়াতে দুবাৰ পূৰণ কৰিলো কাৰণ স্কয়াৰ হৈছে যে হেকান ডাইৰেক্ট দুবাৰ পূৰণ কৰি দিছো তো এতিয়া 1 ৰ পৰা দুটা শূন্য কাটিলো এফালে দুটা শূন্য কাটিলো ইয়াতো 1 ৰ পৰা দুটা শূন্য কাটিলো ইয়াতো দুটা শূন্য কাটিলো তেতিয়া আমাৰ ফাইনাল আনসাৰটো কি থাকিলে 28 ইনটু 106 ইনটু 106 এতিয়া এই তিনিটা সংখ্যা পূৰণ কৰি দিওক আমাৰ আনসাৰটো ওলাই যাব ঠিক আছে সো এই তিনিটা সংখ্যা যদি আমি পূৰণ কৰো পূৰণটো আমি আগতেকে কৰি থৈছো আপোনালোকে কৰি চাব এটো হৈ যাবগে 3,14,608 314608 তো এটো হৈ যাব আমাৰ ফাইনাল আনসাৰ অপচন কোনটো আছে চাওক এটো অপচন সি আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো 2,80,000 জন যেতিয়া মানুহৰ 6% বছৰি হাৰত বৃদ্ধি হয় 2 বছৰ পিছত জনসংখ্যাটো হ'বগে 3,14,608 জন সকলোৱে বুজি পাইছে এই সূত্ৰটো এপ্লাই কৰি আপোনালোকে সলিউশনটো উলিয়াব পাৰিব এতিয়া আগবাৰো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক The length of a rectangle is 15 cm and the length of its diagonal is 17 cm. Find the area of the rectangle. এটা আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য যদি 15 cm হয় আৰু ইয়াৰ তিৰ্যকৰ কৰ্ণ যদি 17 cm হয় তেতিয়া হলে আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল কিমান হ'ব মানে কালিটো উলিয়াব দিছে আমাৰ এৰিয়াটো উলিয়াব দিছে সো আমি আয়তক্ষেত্ৰৰ যদি চাও এনেকুৱা ধৰণৰ আয়তটো আছে ইয়াৰে এটো হৈছে ডায়াগোনাল বা যেটো তিৰ্যক বা কৰ্ণ বুলি কওঁ তো কৰ্ণটোৰ দৈৰ্ঘ্য দিতে আছে 17 আৰু যেডাল আয়ত ক্ষেত্ৰটোৰ দৈৰ্ঘ্য হেতু হৈছে 15 তো ইয়াতে আমাৰ প্ৰস্থটো বি টো দিয়া নাই ব্ৰেডটো দিয়া নাই সো ইয়াতে আমি যদি চাও যেটো আয়ত থাকে তাতে এটা সমকোণী ত্ৰিভুজ গঠন হয় হেতু সদায় মনত ৰাখিব আৰু তাতে আমি পাইথাগোৰাছৰ সূত্ৰটো লগাব পাৰো তো এই সমকোণী ত্ৰিভুজটো এই কৰ্ণ আৰু দৈৰ্ঘ্য আৰু প্ৰস্থৰ পৰা আমি এটা পাইথাগোৰাছৰ সূত্ৰ যদি বহুৱাও তেতিয়া কি হ'ব এটো যে 17 স্কয়াৰ সমান 15 স্কয়াৰ যোগ বি মানে প্ৰস্থ স্কয়াৰ পাইথাগোৰাছৰ সূত্ৰটো কি কয় যে যেডাল সমকোণী ত্ৰিভুজ যদি থাকে তাতে যেডাল তিৰ্যক বা কৰ্ণ থাকে বা অতিভুজ থাকে যেটো তিৰ্যক বুলি কয় আয়তৰ ক্ষেত্ৰত তিৰ্যক বা কৰ্ণ বুলি কয় এনে নৰমালি সমকোণী ত্ৰিভুজত অতিভুজ বুলি কোৱা হয় হলনে তো যদি যেডাল অতিভুজ থাকে অতিভুজৰ যদি আমি বৰ্গ কৰো তেতিয়া বাকি যেডাল বাহু থাকে সেই বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান হয় মানে বুজি পাইছে তো এটো হৈছে এটো 17 স্কয়াৰ কৰিলে তেতিয়া হ'বগে 289 আৰু ইফালে হ'বগে 15 স্কয়াৰটো যদি ইফালে লৈ আনো মাইনাস হ'ব 15 স্কয়াৰ মানে আছে 225 আৰু ইফালে থাকি যাব তেতিয়া b স্কয়াৰ তো ইফালে 289 ৰ পৰা 225 গুছি গল থাকি যাব 64 আৰু ইফালে b স্কয়াৰ তো b স্কয়াৰটো ইফালে অন্তৰাই দিলে √64 বহিব তেতিয়া হেতু হৈ যাব b তো b ৰ ভ্যালুটো কিমান থাকিব √64 মানে আমি জানো সদায় 8 তো আমি প্ৰস্থটো পাই গলো কিমান 8 সেন্টিমিটাৰ হল প্ৰস্থটো পাই গলো আমি 8 সেন্টিমিটাৰ এতিয়া প্ৰস্থটো পালো যেতিয়া আমি কালিটো উলিয়াব পাৰিম মানে কালিটো কেনেকৈ উলিয়াম যে এৰিয়া উলিওৱা যেটো ফৰ্মুলা হেতু হৈছে l * b মানে 15 পূৰণ 8 15 পূৰণ 8 কৰিলে এটো হৈ যাবগে 120 সেন্টিমিটাৰ স্কয়াৰ 120 সেন্টিমিটাৰ স্কয়াৰ অপচন সি টো হৈ যাব আমাৰ শুদ্ধ উত্তৰ অপচন সি টো হৈ গল ইয়াতে কাৰেক্ট আনসাৰ হল বুজি পালে নেক্সট কোৱেশ্চনটো চাওক তেতিয়া এটা আয়তৰ কালি 252 সেন্টিমিটাৰ স্কয়াৰ আৰু ইয়াৰ দীঘ আৰু প্ৰস্থৰ অনুপাত দিছে 9:7 ইয়াৰ পৰিসীমা কিমান The area of a rectangle is 252 centimeter square. If the ratio of their length and breadth is 9:7, what is the perimeter of the rectangle? এতিয়া চাওক কালি দিছে 252 সেন্টিমিটাৰ স্কয়াৰ আৰু দীঘ আৰু প্ৰস্থ অনুপাত দিছে 9:7 এতিয়া যতে অনুপাত দেখো আমি এটা কথা মন কৰিম যে অনুপাত যতে আমি দেখিম সেই অনুপাতটোক এটা ৰাখি লৈ আমি পৰিণত কৰিলম মানে এই 9:7 টোক আমি দিকটোক ধৰিলছো 9x আৰু প্ৰস্থটোক ধৰিলছো আমি 7x ঠিক আছে এতিয়া এটোৱে দিক হয় l হয় এটো আৰু প্ৰস্থটো এটোৱে হয় ব্ৰেডটো সো আমি জানো যে এৰিয়া কেনেকৈ উলিয়াই এৰিয়া হৈছে l * b ইয়াৰ আগৰ প্ৰশ্নটোতে কৰি আহিছো তো এৰিয়াটো আমাক ইয়াত দিত হৈছে 252 ইকুৱেল কি হ'ব 9x * 7x ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়ালে দৈৰ্ঘ্যৰ প্ৰস্থটো ওলাই যাব তো এটো হ'বগে 252 ইকুৱেল 9 আৰু 7 পূৰণ কৰিলে 9 7 গুণ 63
আৰু ইফালে x আৰু x পূৰণ কৰিলে x স্কয়াৰ টেকহস্তে x স্কয়াৰ ইকুৱেল 252 পালো এতিয়া ইফালে যদি আমি চাও x স্কয়াৰ ইকুৱেল কি থাকিব তেতিয়া 252 ডিভাইডেড বাই 63 হলে আৰু 63 এ যদি আমি 252 ক ডিভাইড কৰি দিও তেতিয়া ইয়াৰ যেটো ভ্যালু হেতু হবগে 4 কিমান হবগে 4 তেতিয়া x ৰ মান হবগে √4 আৰু √4 মানে আমি সকলোৱে জানো 2 হয় হলে x ৰ ভ্যালুটো আমি পাই গলো 2 এটা হলেকে আপোনালোকে নোট কৰি লওক তাৰ পিছত এতিয়া আমি উলিয়াম যে এটা আছিল দৈৰ্ঘ্য আৰু এটা আছিল প্ৰস্থ তো দৈৰ্ঘ্যটো হৈ গলগে 9 * 2 মানে 9 দুগুণ 18 হলে আৰু প্ৰস্থটো আছিল 7 * 2 হ'ব এতিয়া তো 7 দুগুণ 14 এটা পাই গলো আমি দৈৰ্ঘ্যটো 18 আৰু প্ৰস্থটো পাই গলো 14 এতিয়া আমাক উলিয়াব দিছিল কি পৰিসীমাটো তো পৰিসীমা উলিওৱা যেটো সূত্ৰ পেৰিমিটাৰ উলিওৱা সূত্ৰ হেতু হৈছে 2 * l + b হলনে 2 * l মানে হৈছে 18 যোগ 14 তো 18 আৰু 14 যোগ কৰিলে তো হৈ যাব 32 2 আৰু 32 পূৰণ কৰিলে হৈ যাব 64 সেন্টিমিটাৰ তো আমাৰ যেটো ফাইনাল আনসাৰ এটো লাগে 64 সেন্টিমিটাৰ অপচন এটো হৈ যাব শুদ্ধ উত্তৰ অপচন এটো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে সকলোৰে ক্লিয়াৰ হৈছে সাগে তো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক এজন মানুহে 15 মিটাৰ প্ৰতি সেকেন্ড দ্ৰুতিৰে ভ্ৰমণ কৰিছে 20 ঘণ্টাত তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিব এতিয়া এটোৱে চাওক আমি অলপ আগতে এটা প্ৰশ্ন কৰি আহিছিলো যে যদিহে কোনো এটা দ্ৰুতি মিটাৰ পাৰ সেকেন্ডত দিয়া আছে আৰু হেতু যদি কিলোমিটাৰ পাৰ আৱাৰত নিব লাগে আমি কেনেকে নিব লাগে কাৰণ আমি ইয়াতে প্ৰশ্নটোত 20 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব বুলি কৈছে ইয়াত কিন্তু দিয়া আছে দ্ৰুতিটো মিটাৰ পাৰ সেকেন্ডত তো প্ৰথমতে আমি ঘণ্টা প্ৰতি ঘণ্টাত কিমান যাব হেতু উলিয়াই ল'ব লাগিব তো 15 দিয়া আছে 15 লগত আমি কি পূৰণ কৰিব লাগে 18/5 এটা পূৰণ কৰিব লাগে তো এটো 5 এ 15 যাব 3 বাৰ থাকি গল 3 পূৰণ 18 3 18 পূৰণ কৰিলে এটো হৈ যাবগে 54 কিলোমিটাৰ পাৰ আৱাৰ 54 কিলোমিটাৰ পাৰ আৱাৰ হবগে বুজি পালে এতিয়া তো মানুহজনে ঘণ্টাত কেই কিলোমিটাৰ যায় 54 কিলোমিটাৰ যায় তো এতিয়া প্ৰশ্নটোত কৈছে যে 20 ঘণ্টাত কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব তো এতিয়া 20 ৰ লগত অকল 54 টো পূৰণ কৰি দিয়ক সিম্পল একো নাই কথাটো ইয়াতে অকল এটো পূৰণ কৰিলে হৈ যাব তো এটো হৈ গলগে 1080 কিলোমিটাৰ মানুহজনে 20 ঘণ্টাত কিমান কিলোমিটাৰ যাব 1080 কিলোমিটাৰ যাব ইয়াতে অপচন আমাৰ এটো হৈ যাব কাৰেক্ট আনসাৰ বুজি পালে সকলোৱে তো যদি কোৱেশ্চন কিটা ভাল লাগিলে ভিডিওটো লাইক কৰি দিব আজি আমি একিটা কোৱেশ্চন আলোচনা কৰিলো তো যদি আপোনালোকে বুজি পোৱা নাই কোনোবা কোৱেশ্চনটো যদি আপোনালোকে বুজি নাপাব পাৰে সো যদি বুজি পোৱা নাই কমেন্টত জনাই দিব যে এটো কোৱেশ্চন বুজি নাপালো তেতিয়া আমি আকৌ নেক্সট ক্লাছত আমি আৰু ভালদৰে বুজাবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকৰ পিডিএফ খিনি লাগে খুব কম মূল্যত 149 টকাত আপোনালোকক কোনেও এনে ধৰণে ইমানখিনি পিডিএফ নিদিয়ে আৰু ইমানখিনি কিতাপ মেইন কথা আপোনালোকক ইমানখিনি কিতাপৰ পৰা পিডিএফ আপোনালোকৰ নিদিয়ে সো যদি আপোনালোকৰ পিডিএফ খিনি লাগে তেতিয়া হলে আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিব 8133840965 এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰিব আৰু জনাই দিব যে আমাৰ DHS ৰ পিডিএফ খিনি লাগে তো আমি পিডিএফ খিনি আপোনালোকক প্ৰভাইড কৰা এটাই কাৰণ যে আপোনালোকৰ বহুত এনেকা ষ্টুডেন্টস আছে যিসকলে 400-500 টকা দি কিতাপ কিনিব নোৱাৰে কাৰণ ফাইনান্সিয়াল কিছুমান কন্ডিশন থাকে যাৰ কাৰণে ইমান টকা এফৰ্ড কৰিব নোৱাৰে সেই কাৰণে কেৱল 149 টকাত আমি আপোনালোকক গোটেইখিনি পিডিএফ দি দিছো তো সোনকালে আপোনালোকে লৈ ল'ব আৰু আপোনালোকৰ ষ্টাডিটো ভালদৰে কৰি থাকিব ধন্যবাদ